আজি আমাৰ মেদিবাৰী ব্লক কমিটিৰ উদ্যোগত এখন জইনিং কাৰ্যসূচী আমাৰ এই সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত কলাইগাঁও মাছ মজিয়াত হৈ যায় আৰু আজি 200তকৈ অধিক আমাৰ দলত আমাৰ ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পাই আমাৰ দলত যোগদান কৰিলে আৰু সকলোকে আমাৰ দলত তেওঁলোকক স্বাগতম জনালোঁ আৰু আগন্তুক যে বিটিআৰ নিৰ্বাচন হ'বলৈ গৈ আছে আৰু আমাৰ মেদিবাৰী ইউপিপিএল টিম বা মেদিবাৰী ইউপিপিএল ফেমিলিটো প্ৰতিদিনে আমাৰ বাঢ়ি গৈ আছে আৰু মজবুততকৈ মজবুত হৈ গৈ আছে। সেইটো এতিয়া আমি যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ, এতিয়া আমাৰ যিহেতুকে আৰু 1.5 মাহ সময় আছে আৰু 1.5 মাহত কিছু নিশ্চয় পৰিৱৰ্তন হ'ব। এতিয়া মই মোৰ যিটো নেকি মোৰ দৃষ্টিভংগী, সেই দৃষ্টিভংগী হিচাপে এই 2025ৰ যিখন বিটিআৰ নিৰ্বাচন মেদিবাৰী সমষ্টিত বিশেষকৈ আমাৰ ইউপিপিএল দল আৰু বিজেপিৰ মাজত হ'ব। তথাপিতো মই এটা লক্ষ্য কৰিছোঁ যে ত্ৰিকোণ যুঁজ এটা হ'ব বুলি মই এটা অনুমান কৰিছোঁ। তথাপিতো মেইন যুঁজখন ইউপিপিএল আৰু বিজেপিৰ মাজত এই সময়ৰ যিটো নেকি এনালাইচিছ মই তেনেকুৱা ভাবোঁ। কিমানটা চিট ল'ব বুলি সেই প্ৰশ্নটো মই উত্তৰটো দিয়াৰ কাৰণে মোৰ কঠিন, কাৰণ মই এটা সমষ্টি ওদালগুৰি জিলাত আমাৰ খুব ধুনীয়া পজিটিভ ৰিজাল্ট হ'ব। যোৱা সময়ছোৱাতো আমাৰ ওদালগুৰি জিলাৰ খুব তেনেকুৱা পজিটিভ ৰিজাল্ট আছিলে আৰু যদি 2-এটা সমষ্টিত যোৱাবাৰ আমি হাৰিছিলোঁ ওদালগুৰি জিলা হিচাপে, কিন্তু এইবাৰ সেইখিনি আমাৰ ৰিকভাৰ হ'ব। বিশেষকৈ মেদিবাৰী সমষ্টিটো যোৱাবাৰ আমি কম ভোটত হাৰিবলগীয়া হৈছিলে আৰু খৈৰাবাৰীতো আমি কম ভোটত হাৰিবলগীয়া হৈছিলে, কিন্তু 2025ৰ যিটো নিৰ্বাচন আৰু প্ৰতিটো সমষ্টিতে আমাৰ যিটো সাংগঠনিক ভেটি প্ৰতিদিনে খুব ষ্ট্ৰং হৈ গৈ আছে আৰু যাৰ কাৰণে আমি এটা দেখিবলৈ পাইছোঁ যে খৈৰাবাৰীও ৰিকভাৰ হ'ব, মেদিবাৰীও ৰিকভাৰ হ'ব আৰু বাকী যিখিনি এক্সিষ্টিং আছে আমাৰ সেইখিনিতো থাকিবই আৰু আমাৰ মেক্সিমাম চিট ওদালগুৰিৰ আমাৰ ইউপিপিএল দলে এইবাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। এইটো এটা দলীয় আমাৰ যোগদান আৰু বিজেপিৰ CM বুলি মই নকওঁ, এইটো অসমৰ যিহেতুকে মুখ্যমন্ত্ৰী হয় আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ কলাইগাঁৱত পদাৰ্পণ কৰিব। আমি ইউপিপিএল দলৰ কাৰ্যকৰ্তা হিচাপে তেওঁক স্বাগতম জনাইছোঁ, কাৰণ অসমৰ এজন সন্মানীয় CM আমাৰ কলাইগাঁওহেন টাউনত আহি তেওঁ দলীয় মিটিঙতে আহক বা চৰকাৰী প্ৰগ্ৰামতে আহক, কিন্তু তেওঁ অহাৰ লগে লগে আমাৰ ইয়াত নিশ্চয় পৰিৱেশ কিছু সলনি হ'ব আৰু লগতে আমি যিহেতুকে আমাৰ কলাইগাঁওখন এখন পিছপৰা অঞ্চল, তেওঁ অহাৰ লগে লগে যাতে আমাৰ কলাইগাঁৱত যথেষ্টখিনি অনুষ্ঠান প্ৰতিষ্ঠানবিলাক গঢ় লৈ উঠে আৰু যিখিনি কৰণীয় কাম আছে তেওঁৰ যাতে নিৰ্দেশত বা তেওঁৰ আদেশত যাতে হয়, মই তাৰে কামনা কৰিছোঁ আৰু আমাৰ CM ডাঙৰীয়াক আমাৰ ইউপিপিএল দলৰ ফেমিলিয়ে সকলোৱে আমি স্বাগতম জনাইছোঁ।